নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভালে, মই আশা কৰোঁ সকলোৰে খবৰ ভাল। মই নীল প্ৰিয়ম আৰু আজি হঠাৎ এনেকুৱা হ'ল, ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকক। আৰু ইফালে আমাৰ দাদাহঁতৰ সেয়া খেতি উঠিবৰ কাৰণে আজি আলিবোৰ দি আছে আৰু বেছি টাইম নাই, ধুনীয়াকৈ খেতিবোৰ আজিৰ পৰা উঠিব, যিহেতু চাই থাকিব পাৰে। সিফালে চিন্তুতে আলিবোৰ দি আছে, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু ইফালে ধুনীয়াকৈ চিন্তুতে কঠীয়াবোৰ দিবলৈ গৈছে, আপোনালোকে চাই আছে। আৰু যিহেতু ৰোৱনী লাগি আছে, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ইফালে আকৌ ককাৰ ট্ৰেক্টৰ হ'বলৈ বহুত ইচ্ছা, সেয়েহে বঢ়িয়াকৈ পাগুৰি মাৰি আছে মূৰত পূৰা সাজু। আৰু ইফালে ট্ৰেক্টৰ চলাব বুলি ককা যাই আছে আগবাঢ়ি, আৰু লগতে চিন্তুদা আছে। সেয়ে যিহেতু বুঢ়া মানুহটো, গতিকে অকস্মাত যাই যাব পাৰে বেলেগ ডবল এটাত, সেইকাৰণে ককাই ধুনীয়াকৈ হাল বাই আছে। আপোনালোকে চাই থাকিব পাৰে, এই বুঢ়া বয়সতে যে ইমান ধুনীয়াকৈ খেতিত নামিছে, সেইকাৰণে বহুত ভাল লাগিছে। ককাই সদায় এনেকৈ থাকক আৰু ভালে থাকক। আৰু কথা হ'ল কেনেকুৱা ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এয়ে হ'ল আমাৰ গাঁৱলীয়া পৰিৱেশ। আৰু আপোনালোকেতো চিনিয়ে পাইছে এইজন মহাপুৰুষক। এইজন মহাপুৰুষ আৰু বেলেগ কোনো নহয়, এইজন মহাপুৰুষ হ'ল মই নিজেই। আৰু সেয়েহে ভাবিলোঁ বহুত দিন হাল বোৱা নাই, আৰু সেইকাৰণে দাদাহঁতৰ ঘৰলৈ গৈ অলপমান হাল বালোঁ। আৰু সেয়েহে হাল বাই আছোঁ মই। ইফালে দাদা আছে আৰু ইফালে পূৰা হাল বাই আছোঁ মই। আৰু কিবা এটা কথা কোৱাৰ কাৰণে বঢ়িয়াকৈ হাঁহি উঠিলে, আৰু সেনেকৈ মই হাঁহি অলপমান হাল বালোঁ। আৰু গতিকে অলপমান সহায়ো হ'ল, সেইকাৰণে অলপ হাল বাই দিলোঁ। আপোনালোকে চাই থাকিব। এইজন হ'ল চিন্তুদা, সকলোৱে বাৰু চিনিয়ে পায়, আৰু নোপোৱাবিলাকৰ কাৰণে কৈ দিলোঁ মই। এইজন হ'ল চিন্তুদা। বহুত দিন হ'ল ঘৰত অহাই নাছিলে, সেইকাৰণে আজিৰ পৰা যিহেতু দাদাহঁতৰ ধুনীয়াকৈ খেতি উঠিব, আৰু সেইকাৰণে ধুনীয়াকৈ হাল বাবলৈ ধৰিছে চিন্তুদাই। আৰু সেইকাৰণে চিন্তুদাই হাল বাই আছে আৰু বাই আছে, আৰু সিফালে ধুনীয়াকৈ হাল চাল বাই আছে। আৰু বহুত দিনৰ মূৰত বালে বোলে, তাকে ক'লে। আৰু ভাল লাগিলে বাৰু বহুত দিনৰ মূৰত হাল বালে। হেল্ল' গাইজ, ইফালে আকৌ আমাৰ চিন্তুদা খুৰীহঁতে পেয়াক ৰুই আছে। আৰু আমাৰ ফালে পেয়াক ৰোৱা বুলিয়ে কয়, আৰু আপোনালোকৰ ফালে ভুই ৰোৱা বুলি কয় নে কি বুলি কয়, আপোনালোকে কমেণ্টত জনাব। আৰু সকলোৱে পেয়াক ৰুই আছিলে, আৰু ইফালে চিন্তুদা আছে, ঋতুদা আছে, গোটেইখিনিয়ে পেয়াক চেয়াক ৰুই আছে। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।